নমস্কাৰ অপূৰ্ব সমাহাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে লেচেৰা মাহ। বলকচোন মইনো কেনেদৰে লেচেৰা মাহ বনাওঁ। এইকেইডাল লেচেৰা মাহ, এইকেইডাল মই ভালদৰে পানীৰে ধুই লৈছোঁ। এতিয়া মই লেচেৰা মাহকেইডাল কাটিম, আপোনালোকে চাই থাকিবচোন। এনেদৰে দীঘল দীঘলকৈ সমান সাইজত মই কাটি লৈছোঁ। মই গোটেইখিনি কাটি লওঁ। আপোনালোকে ইচ্ছা কৰিলে সৰুকৈ কাটিব পাৰে। এতিয়া মই আপোনালোকক আজি দীঘলকৈ কাটি দেখুৱাম। এয়া মোৰ লেচেৰা মাহ কাটা হৈ গ'ল। এয়া লেচেৰা মাহ মই কাটি ল'লোঁ। এই লেচেৰা মাহ বনাবলৈ মই লৈছোঁ এয়া মাছৰ কণী। এয়া মাছৰ কণী লৈছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিম এটা ডাঙৰ পিঁয়াজ লৈছোঁ আৰু দুটা জলকীয়া লৈছোঁ। মাছৰ কণীৰেনো মই লেচেৰা মাহ কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবচোন। এয়া মই গেছটো অন কৰি কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। মই ইয়াতে দিছোঁ তেল। এতিয়া তেলটো গৰম হৈ গৈছে। ইয়াতে দিছোঁ মই অকণমান হালধি দিছোঁ। ইয়াতে মই দিছোঁ এতিয়া মাছৰ কণীখিনি দি দিছোঁ। এয়া মাছৰ কণীখিনি হ'ব আৰু ইয়াতে মই অকণমান নিমখ দি দিছোঁ। এয়া ধুনীয়াকৈ হৈ গৈছে। এইখিনি মই এতিয়া এটা বাচনত উলিয়াই ল'ম। এয়া মোৰ মাছৰ কণী ভজা হৈ গ'ল। এতিয়া মোৰ কেৰাহীটো গৰম হৈছে। ইয়াতে মই দিছোঁ তেল। তেলটো গৰম হৈ গৈছে। ইয়াতে মই এয়া পিঁয়াজটো যে লৈছিলোঁ এনেদৰে মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজটো মই দি দিছোঁ। আৰু ইয়াতে দিছোঁ দুটা জলকীয়া। পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভাজিব। এয়া এতিয়া পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। মই ইয়াতে দিছোঁ হালধি। ইয়াতে এতিয়া কাটি থোৱা লেচেৰা মাহখিনি মই দি দিছোঁ। আৰু এতিয়া ইয়াতে দিব আপোনালোকে সোৱাদ অনুযায়ী নিমখ দিব। মই কমকৈ দিছোঁ কাৰণ মাছৰ কণীখিনি ভাজোঁতে যিহেতু অকণমান নিমখ দিছিলোঁ। এতিয়া এইখিনি সিজিবৰ কাৰণে এখন ঢাকনি মাৰি দিছোঁ। আপোনালোকে মাজে মাজে চেক কৰি থাকিব, নহয়তোবা তলিত লাগি যাব। এবাৰ মই মাজতে ঢাকনিখন গুচাই চেক কৰি চাওঁ। এয়া হৈছে আৰু প্ৰায়। এতিয়া মই ঢাকনিখন নিদিয়াকৈ অকণমান সময় ভাজিম। এয়া লেচেৰা হৈ গ'ল, লেচেৰা ভাজি।
এতিয়া মই ইয়াতে ভাজি থোৱা মাছৰ কণীখিনি দি দিম। এইখিনি ইয়াতে দি দিছোঁ। মাছৰ কণীখিনি দিয়াৰ পিছত আপোনালোকে এনেদৰে লৰাই দিব, যাতে লেচেৰাখিনিত মাছৰ কণীখিনি লাগি যায়। ইয়াতে মই দিছোঁ অকণমান মেগী মছলা। আপোনালোকে নিদিলেও কোনো কথা নাই, এনেদৰেও বনাই খাব পাৰি, এইটো অপচনেল হয়। আৰু যিসকলে এনেদৰে খাই পোৱা নাই, এবাৰ হ'লেও এনেদৰে বনাই খাবচোন। মোৰ হৈ গৈছে, দেখিছেনে? এতিয়া মই গেছটো অফ কৰি দিম আৰু এটা পাত্ৰত আপোনালোকক উলিয়াই দেখুৱাম। এয়া মোৰ লেচেৰা আৰু মাছৰ কণী ভাজি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পালে, আৰু যিসকলে লেচেৰা বেয়া পায় তেওঁলোকে এবাৰ হ'লেও এনেদৰে বনাই খাই চাব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবচোন। মোৰ ভিডিঅ'বোৰ আপোনালোকৰ চাই কেনেকুৱা লাগে। আজিলৈ বাই।